में जा रहा है इतना ডাঙৰ হিল ন ইয়াতে গৈ গৈ আকৌ বেলেগ এটা জেগাত আহিছোঁ গোটেই বজাৰ ইয়ালৈকে এইটো মহাবলীপুৰমে হয় একচুৱেলি কিছুমানে সুধিব পাৰে মহাবলীপুৰম ক'ত আছে বুলি একচুৱেলি মহাবলীপুৰম আছে চেন্নাইৰ মহাবলীপুৰম বুলি জেগা সাগৰীয় জেগা সাগৰৰ পাৰত য'ত নেকি সাগৰৰ পাৰত আছে এই সাগৰৰ পাৰত মানে কিছুমান বস্তু আছে ধৰক চাবলগীয়া কিছুমান পুৰণি ৰজা দিনৰ বস্তু আছে এইবিলাক চাব পাৰিব ইয়াতে বহুত মানুহে ইয়াতে পিকনিক খাব আহে পাৰ্টি খাব আহে আৰু চাব আহে আৰু মই যাৰ লগত আহিছিলোঁ সিহঁতে হেৰাই থাকিলে এবাৰ চাই লওঁ ফোন কৰি চাবলগীয়া জেগাটো হ'ল এইখন প্লেচ চেন্নাইত নাৰিকলৰ কাৰণে খুবেই বিখ্যাত এতিয়া গৰম ৰাস্তাই নাৰিকল খাই পিনি যাবগৈ লাগিব আকৌ এটা আমি বেলেগ এটা জেগালৈকে আহিছোঁ ইয়াতে যিটো ওচৰতে হয় এইটো কিবা মহাবলীপুৰম এইটো হিলছৰ ওচৰত এইটো পূজা কৰি আছে চাগে ইয়াতে ভিতৰত আৰু কি আছে এইটো চাই লওঁ ইয়াতে যিবিলাক ইয়াতে ছেম কিবাই আছে পূৰা শিলেদি প্ৰশান্ত শিল আছিলে চাগে প্ৰশান্ত শিলটোক মানে কাটি ইয়াতে এনেকৈ বনাইছে মন্দিৰ আকাৰে বনাইছে শিলকেইটা কাটি ইয়াৰে ভিতৰত চাওক ইয়াত কনষ্ট্ৰাকশ্যন কিবাবিলাক শিল কাটি কেনেকৈ মূৰ্তিবিলাকো শিলৰ ভিতৰৰ পৰা এনেকৈ কাটি উলিয়াইছে এইটো হ'ল মেইন এণ্ট্ৰেঞ্চ হয় ইয়াৰ পৰা চাওঁ কেনেকৈ যাব পৰা যায় ইয়াৰ শিলৰ ভিতৰবিলাক চাওক ইয়াতে যেনেকৈ কাটি থৈ দিছে নহয় প্ৰতিটো বস্তু ইয়াতে কিহৰ কাৰণে কি আছে নে চাওক প্ৰশান্ত শিলকেইটা এনেকৈ কাটি থৈ দিছিলে ইয়াতে এইটো ওপৰত বহিবৰ কাৰণে ইয়াৰ পৰা এটা কটকটি চিৰি এটা এইটো থৈ দিছে এইকেইটা চিৰি পূৰা শিলৰ আৰু এখন আছে এনেকুৱাই ছেম প্ৰশান্ত শিলকেইটা ধুনীয়াকৈ কাটি পিনি থৈ দিছিলে আকৌ ইয়াৰ পৰা এনেকৈ এইটো ভিতৰৰ পৰা বাহিৰৰ পৰিৱেশ এইটো চাওক গোটেই ৰাউণ্ডতে শিলটো কাটি এনেকৈ থৈ দিছে এতিয়া এইটো বে অফ বেংগল এই সাগৰখনে আছে এইটো হ'ল বে অফ বেংগল তাৰপিছত আমি গৈছিলোঁ এইটো চুৰ টেম্পল এইটো যিটো দেখি আছে এইটো ধৰক কামাখ্যাৰ নিচিনাই আৰু এইটো হ'ল এইটো আৰু এটা প্লেছত যাম ফাইভ ৰাথাছ কি আছে ইয়াতে ইয়াৰে শিলত খোদিত কেইটামান মূৰ্তি আৰু মন্দিৰ মই চোৱা হ'ল তাৰপিছত ইয়াৰ পৰা কোনপিনে যাম মই দেখুৱাই আছোঁ চাওক ইয়াত গোটেইখিনি মূৰ্তি অথনি মই যিকেইটা চাইছিলোঁ আৰু মোৰ পিছপিনে আৰু কেইটামান আছে আৰু তিনিটা চাৰিটামান চাবলগীয়া বস্তু আছে চব মানে পুৰণা 700 BC যিবিলাক নৰসিংহ ৰাওৰ আসনকালত যিবিলাক কিবা কৰিছিলে চাউথ ইণ্ডিয়াত যেতিয়া আসনকাল চলিছিলে তেতিয়া এই গোটেইবিলাক বনোৱা হৈছিলে ইয়াতে যিবিলাক মানে ধৰক কিবা দেখিছে মন্দিৰৰ আৰ্হিত যিবিলাক ইয়াতে আসন কৰিছিলে তেতিয়া হিন্দু ধৰ্মাৱলীৰ ৰজাসকলে যেতিয়া আসন কৰিছিলে তেতিয়া এইকেইটা মন্দিৰ বনোৱা হৈছিলে আৰু ইয়াৰ ফালে চব
কনষ্ট্ৰাকশ্যন যিটো মানে আৰ্কিটেক্ট ষ্টাইলবিলাক চব দ্ৰাবিডিয়ান আৰ্কিটেক্টত বনোৱা হৈছে ইয়াতে গোটেইখিনি। ইয়াতে যদি চাব যাওঁ এনেকুৱা ছাইডৰবিলাক এইবিলাক ওখ হৈছে, এইবিলাক তাৰপিছত তলত আছে কিবাকেইটা মন্দিৰে হওক কিছুমান মানে যিবিলাক বনাই থোৱা আছে। এইটো মেইন মন্দিৰটো আছিলে নেকি চাগে। তাৰপিছত এইটো মন্দিৰ চাগে, কিন্তু এইটো মাজৰডোখৰ ফাৰ্ষ্টৰটো এইটো সৰুটো, তাৰপৰা এণ্ট্ৰেঞ্চ হয়। তাৰপিছত ছেকেণ্ড তাতে মা কালীৰ মূৰ্তি নে কিবা এটা দেখা পালোঁ, তেনেকুৱা আছিলে। তাৰপিছত এইটো হ'ল অলপ দীঘলকৈ আছে। তাৰপিছত মেইন পূজাস্থলীটো আছিলে এইটো। তাৰপিছত এইটো ছাইডত কোনোবা ৰজাৰ মূৰ্তি বনাব লৈছিলে, কিন্তু এইটো আধালি চাগে কটা হৈছে। সঁচাকৈ ভাল লাগে পুৰণি দিনৰ যিবিলাক আৰ্কিটেক্টবিলাক চাওঁ, পুৰণি দিনৰ আৰ্কিটেক্টবিলাক চালে এইটোৱে ভাল লাগে। Wow, beauty. Absolutely. Yes. Okay, all of you come here. Smile. This is the left side. Smile. Ready. Kambi, inga paring allo. Kambi. Baby, look that way. Yeah, সেইটো আকৌ এটা নতুন প্লেচলৈকে ইয়াতে গোবৰ্ধন নহয় শ্ৰীকৃষ্ণই যিটো গোবৰ্ধন পৰ্বতৰ কাৰণে ৰসটো দাঙিছিলে, এইটো ৰসবিলাক ইয়াতে আছেগৈ, মানে ইয়াতে আছে মানে তেনেকুৱা আৰু। ইয়াতে কাটি থৈ দিছে। ইয়াতে যিবিলাক স্কাল্পচাৰ দেখিছে, যিবিলাক মানে কি বুলি কয় চিহ্ন দেখিছে, ইয়াত শিলবিলাক কাটি থৈছে। এই গোটেইকেইটা চব ইয়াবিলাক চাওক। এইটো আছে হাতী আৰু ভগৱানৰ গোটেই বান্দৰ সেনা, মানে এইটো হনুমানৰ কিছুমান মূৰ্তি বনোৱা হৈছে হনুমানৰ। তাৰপিছত এইটো আছে কিছুমান ঋষিমুনি বনোৱা হৈছে, আৰু কিছুমান সিংহ বা নৰসিংহা বুলি তাক কোৱা হয়। আৰু ইয়াতে গজৰাচৰ মূৰ্তি কিবা কৰা হৈছে, বনোৱা হৈছে। আৰু এইটো হৈছে মন্দিৰৰ এটা নিদৰ্শন। ইয়াতে যিহেতু হিন্দু ৰাজত্বটো চলিছিলে, মানে ইয়াতে যিবিলাক মানে কিবা আছিলে ৰজাবিলাক কিংবিলাক, সিহঁতে দ্ৰাবিডিয়ান আৰ্কিটেকচাৰত যিবিলাক ইয়াতে বনাইছে। আৰু মানে হিন্দু কালচাৰটো কিবা কৰিবৰ কাৰণে, শ্ব'কেছ কৰিবৰ কাৰণে এইবিলাক মানে হিন্দুৰ কিছুমান ভগৱান ইয়াতে দেখুওৱা হৈছে। হ'ল আমি আকৌ আহিলোঁ এতিয়া কৃষ্ণ বাটাৰ বল বুলি কয়। ইয়াতে কৃষ্ণই এইটো বলটো খেলিছিলে চাগে এটা সময়ত। ইয়াৰ আছে কমেও 250 টন মান আছে, বহুত ওজন আছে শিলটো যেতিয়াৰ পৰা ইয়াতে দেখা যোৱাৰ পিছত কমেও 20 টাইম মানে 20 বাৰমান বেছিকৈ ইয়াৰ পৰা আঁতৰাব বিচাৰিছিলে এইটো শিল, কিন্তু আজিলৈকে কোনো এইটো শিলটো আঁতৰাব নোৱাৰিলে ইয়াৰ পৰা। বহুত হাতী লগাইছিলে, JCB টাইপ লগাইছিলে, বহুত কিবাকিবি লগাইছিলে, কিন্তু আজিলৈকে এইটো মানে হিলাব নোৱাৰিলে। এইটো হ'ল ভগৱানৰ কিবা এটা মহিমা আছে কাৰণে ইয়াতে আজিলৈকে আছে। এইটো কাৰণে মানুহে ইয়াৰে যিবিলাক মানে তামিলনাডুৰে নহয়, যিমান ৱৰ্ল্ডৰ যিমান মানুহে জানে এইটো এবাৰ ভিজিট কৰি যাবই, কাৰণ এইটো কৃষ্ণ বাটাৰ বল বুলি এইটো জনা যায়। এইটো কাৰণে শ্ৰীকৃষ্ণৰ কিছুমান মহিমা ইয়াতে দেখা পোৱা যায়। মানে ইয়াতে যিবিলাক মানে 20 বাৰমান অধিক কিবা কৰাৰ পাছতো চাওঁ, এইটো ওপৰলৈ গৈ চাওঁ কি আছে কি নাই। Mama, shiny beauty ini bilang ya. আমি মহাবলীপুৰমৰ পৰা আহিলোঁ। ইয়াতে এখন ৰেষ্টুৰেণ্টত আছোঁ। ইয়াতে তামিল ষ্টাইলত এতিয়া খানাবিলাক দিব। এইটো হ'ল কলপাত। ইয়াত পানী অলপ এনেকৈ তিয়াব লাগে,
অলৰেডি তিয়াইছিলোঁ পানীটো তিয়াই এনেকৈ চাফা অলপ কৰিব লাগে চাফা কৰি দিয়াৰ পিছত অলপ পিছত কিবা দিবই ইয়াত খানা দিব ইয়াৰ ওপৰত খানাটো খুৱাম ইয়াৰ পৰা খাম তাৰপিছত খাই শেষ কৰি হোৱাৰ পিছত ইয়াতে আকৌ এনেকৈ ৰাখি পিনি থৈ দিব লাগে हेलो हेलो हम भी कहाँ आ गया एक जू पे आ गया छोटा सा जू यहाँ पे क्रोकोडाइल का प्रजाति बहुत है आओ आओ इसको खाएगा देखो ये बर्ड को खाएगा इमान क्रोकोडाइल saya boleh apa दा আহিছোঁ আমি এতিয়া ইয়ালৈকে আহিছোঁ জু এখনত আহিছোঁ জু এখনত ইয়াতে 27 স্পেচিছ মানে 27টামান বিভিন্ন প্ৰজাতিৰ এটা ক্ৰক'ডাইল আছে ইয়াতে ক্ৰক'ডাইলটো এইকেইটা আছে ইয়াতে গোটেই ক্ৰক'ডাইলৰ আৰ্মিকেইটা আছে ভালকৈ দেখুৱাই দিয়া এইটো পুখুৰীত যিমান আছে নহয় গোটেই ক্ৰক'ডাইলৰ আৰ্মি তাৰপিছত ইয়াতে চাইছোঁ ইয়াতে চাই যিটো জেগাত আছে এই গোটেইখিনি যিমান আছে চব ক্ৰক'ডাইলৰ আৰ্মি আৰু এইটোতো চাব ইয়াতো আছে কেইটামান ইয়াত দেখুৱাই দিয়া তাৰপিছত যিমান দেখিছে ইয়াতে শুই আছে গোটেই ক্ৰক'ডাইল এই ওচৰে পাজৰে চা বিভিন্ন ধৰণৰ ক্ৰক'ডাইল এইকেইটাও এগালমান শুই আছে তাৰপিছত এইটোত আছে উধৰ দেখ इसके अंदर क्या है ইয়াত অলপ বেলেগ ধৰণৰ এটা আছে নেকি এইটো দেখুৱাই দিয়া কিবা আছে জানো ঐ ঠিক আছে আমি ডিস্কভাৰী যিটো দেখোঁ এইকেইটা আমাৰ যিবিলাক কিবা নায়েই চাগে এতিয়া অলৰেডি আমাৰ আসামৰ চিৰিয়াখানাত নাই ইয়াতে ধুনীয়াকৈ আছে এটা জুম কৰি দেখুৱাই দিম বাৰু মই মহেশ মৰ্দিনী ৰক এতিয়া এই ওপৰলৈকে যাম এইটো তলৰ পৰা গৈ আমি যাম এই ওপৰলৈকে এনেকৈ কটকটি চিৰিটো আছে এনেকৈ গৈ এইটো ওপৰলৈকে যাম তাৰপাছত এই ওপৰৰ পৰা ছাইডত আছে লাইট হাউচ ইয়াৰ পৰাও এই আগৰখন দেখিব ওপৰলৈকে ইয়াৰ পৰা যাম এতিয়া আমি আৰু এটা ৰসৰ ওপৰত আহিছোঁ শিলৰ ওপৰত এইটো হ'ল একদম আমি চিটিৰ পৰা এইকেইটা হ'ল টাউন এইটো হ'ল গোটেইকেইটা এইটো সাগৰীয় এইটো সৰু এটা কিবা হয় এইকেইটা চাওক আমি কিমান ওপৰত আছোঁ এইকেইটা ৰসৰ ওপৰত আছে ৰকটো মানে শিলৰ ওপৰত আছে শিলৰ ওপৰত আকৌ বনাইছেগৈ আৰু এটা মন্দিৰ নিচিনা এইটো চাওক এইটো হ'ল শিল এইটো শিলৰ পৰা আমি এতিয়া এইটোলৈকে উঠি যাম এই ওপৰলৈকে যাম ওপৰত গৈ পিনি আকৌ ওপৰৰ পৰা এনেকৈ এক পাক ঘূৰি আকৌ আমি তললৈকে নামি আহিম ইয়ালৈকে একদম তলৰ ৰাস্তাটো হ'ল এনেকৈ মানুহে ওপৰৰ পৰা আহি আছে এই তললৈকে এনেকৈ গৈছেগৈ এইটো ৰাস্তা এই তেনেকৈ তললৈকে গৈ এইটোলৈকে এনেকৈ নামিব লাগিব ঠিক আছে আমি এতিয়া চাই লওঁ ওপৰত গৈ পিনি ক'ত কি আছে এইটো হ'ল চেন্নাইৰ লাইট হাউচ আমি ওপৰত গৈ পালোগৈ তাৰপিছত ইয়াতো মানুহ আছে ইয়াত ভক্তগণে আহিয়ে আছে তাৰপিছত এইটো চাইছেনে তাৰ ওপৰতো আছে তাৰপিছত মই আহি পালোঁ ইয়াৰ ওপৰত এইটো ওপৰত আছোঁ তাৰপিছত ইয়াতে আহি একদম ভাল লাগিছে যাৰ লগত যাক আনিছিলোঁ সেইটো চেৰা ভয়তে ইয়াতে বহি আছেগৈ মই পিছত দেখুৱাই দিম তাৰপিছত এই লাইট হাউচৰ পৰা একদম ওপৰৰ পৰা চালে লাইট হাউচ নহয় তো ইয়াতে বহি লওঁ অলপ ইয়াতে বহ এইটো চাওক চব শিলেদি প্ৰকাণ্ড শিলবিলাক য'ত আমি খুদিত কৰি পিনি ইয়াতে বনাইছে এইটো চা এই শিলকেইটা একদম বনাইছে কিবাকৈ এইটো বনাইছিলে শিলৰ পৰা কিবা বনাইছে শিলৰ যিকোনো মূৰ্তিবিলাক এনেকৈ বনাইছিলে তাৰপিছত এইটো হ'ল কিবা এটা বনাই থৈছিলে এইটো হ'ল লাইট হাউচ আছে এইটো চেন্নাইৰ এইটো হ'ল বে অফ বেংগল এইটো কিবা অচিনটো হয় এইটো মানে সাগৰখন হয় তাৰপিছত যিকেইটা চাবলগীয়া আৰ্ক'লজিকেল যিবিলাক চাবলগীয়া বস্তুবিলাক আছে ইয়াতে আছে গোটেইখিনি মই জুম কৰি দেখুৱাই দিম কিছুমানক তাৰপিছত ইয়াতো চাওক ইয়াতে যিবিলাক বনোৱা হৈছে মূৰ্তিকেইটা ছেম এনেকুৱা মূৰ্তিবিলাক কাটি থোৱা আছে মই একদম তলৰ পৰা চাইছিলোঁ আমি এতিয়া ওপৰত আছোঁ অ'কে এইটো
ওপৰত আছে এইকেইটাও চব এটা এটা ষ্টেপ ষ্টেপকৈ বনাই থোৱা আছে এইবিলাক বস্তু এক্সকিউজ মি এইটো হ'ল লাইট হাউচটো এইটো আছে ছাৰ এই শিলৰ পৰা নামিব পাৰিছে এই তাতো আছে আৰু এটা এনেকৈ চাবলগীয়া বস্তু এটা আছে তাতো ঠিক আছে ময়ো নামি যাওঁ ইয়াৰ পৰা ওপৰত থাকিলোঁ বহুত আৰু হাৱা বহুত বলি আছে চব আহি আছে ইছাৰা টেম্পল এট মাল্লাপুৰম ডিব্ৰুগড় কৃষ্ণ আমি এতিয়া আকৌ ইয়াৰ পৰা ওলাইছোঁগৈ हमारा मैडम कहाँ गया